আজি লেগ পিচ আমি হেল্ল' গাইজ সকলোকে এবাৰ বিহুৰ শুভেচ্ছা থাকিলে আৰু যিহেতু কালি উৰুকা আছিলে আৰু কালি উৰুকা থাকোঁতে মানে ভেৰালি ঘৰত ভেৰালি ঘৰ ন ভেৰালি ঘৰত আমি মানে খানা খালোঁ ভেলা ঘৰত কালি খানা খালোঁ আৰু কালি হাঁহতি খালোঁ আৰু আজি মানে মাছ মাংস নাখাওঁ বুলিয়ে ভাবিছিলোঁ যিহেতু মানে পেটৰ অলপমান গণ্ডগোল চলি আছিলে কিন্তু তাৰপিছত মানে ভাবিলোঁ ব্ৰইলাৰখনকে লৈ যাওঁ তো আজি ব্ৰইলাৰখন লৈ আহিছোঁ আৰু এইফালে হৈছে এটি লেগ পিচ আমাৰ এইজনৰ বাবে তাৰপিছতে এইখিনি আমাৰ মাংস নাখাওঁ বুলি ভাবিছিলোঁ কিন্তু ইয়াত 1 কেজি ওপৰত অনা হৈছে এইফালে এটা বলকচোন বনাই লওঁ মানে ধোৱা বহুত আহিছে বনাই লওঁ তাৰপিছত দেখাইছোঁ এটা লেগ পিচ লৈছিলোঁ এইটো ফ্ৰাই কৰা হোৱা নাই দেই অলপমান ফ্ৰাই কৰি থৈছোঁ তাৰপিছত অলপ পিছত মানে এইটো চব্জি দি দিয়া হ'ব আৰু এইফালে মানুহজনে চব্জি বনোৱাত ব্যস্ত এইফালে পিঁয়াজ দি দিছে তাৰপিছত এইখিনি মাংস অনা হৈছে আৰু তেওঁ বনাই থাকিব আৰু মই আপোনালোকক মানে ভিডিঅ' কৰি দেখাই আছোঁ দেই মই কি কৰিম মানে বনোৱা ময়ে বনাব লাগিব চাহ মছলা নিদিওঁ পেকেট মছলাহে এয়া মানে পেকেট মছলা দিছে আৰু নহৰু তাৰপিছতে নহৰু আদা ইয়াত বেছি দি দিয়া হ'ল নে তাৰপিছত দি দিয়া হৈছে আৰু এইটো হৈ থাকক ইয়াত টেষ্ট কৰিব লৈছোঁ মই আৰু মানুহজনী ব্ৰইলাৰ মাংস যদি খাই সঁচাকৈ বহুত ভাল লাগিছে জিডালটো নথোৱা আহিছে এইফালে ধনিয়া চনিয়া ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া আমাৰ মাংস ৰেডি তো খাই লওঁ ব'লক আৰু এইপিনে মোৰ গৰম গৰম ভাত ৰেডি তাৰপিছত এইপিনে মোৰ মাংস এতিয়া খাই লওঁ দেই গাইজ এতিয়া খাই লওঁ দেই এতিয়া কেইটা বাজিছে ৰাতি এতিয়া পূৰা 9:10 হৈছে তো এইফালে মাংস আৰু এইফালে ভাত খাই লওঁ দেই গাইজ তোমালোকে খালেনে নাই বাৰু জনাবচোন মই মানে ভাতটো লদালদি হৈছিল ন ভাঙি দিছিলোঁ সেইকাৰণে হাতত চবতে লাগি গ'ল ভাতটো মজা গাইজ ধুনীয়াকৈ বনাইছে গৰম এইটো কলেজা কোনে কোনে খাই ভাল পায় মজা তো গাইজ আজিৰ কাৰণে মানে বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত দেই একেলগত খাওঁগৈ মানে গাইজ একেলগে নাখালে ভাল নালাগে তো মই তাত যাওঁ বাই বাই